তো হে গাইজ গুড মৰ্ণিং কি খবৰ আখৰ চলিছে গাইজ MTA ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ হয় গাইজ থাম্বনেইলটো দেখি আপোনালোকে অলপ হ'লেই গম পাইছে যে ডমেটিৰ পৰা গৈ আছোঁ কিয় গৈ আছোঁ মোক উলিয়াই পঠালে নেকি ডমেটিৰ পৰা আৰু যদি হোষ্টেলৰ পৰা উলিয়াই পঠোৱা নাই মই ইমান ধুনীয়া এখন হোষ্টেল এৰি পেলাই কিয় গৈ আছোঁ তাৰো কিবা এটা কাৰণ থাকিব লাগিব চ' গাইজ এতিয়া মোক উলিয়াই পঠালে নে মই নিজে গৈ আছোঁ গোটেইখিনি কথা আপোনালোকক কৈ আছোঁ তাৰ আগতে পেকিংখিনি কৰি লওঁ মানে ৰাতি অকণমান পেকিং কৰি থৈছিলোঁ কম চ' ব'লক আৰম্ভ কৰোঁ চ' গাইজ বেগ চেগ খামৰি পূৰা ক্লিয়াৰ হৈ গ'ল আৰু আপোনালোকক দেখাই আছোঁ কেইটা বেগ হৈছে চাওক দুটা মানে ইয়াত জোতা চোতা কিবা কিবি আছে এটা পিঠিত লোৱা বেগ এটা এইবিলাক কাঁহী বাতি চাহি বাতি আছে আৰু এটা ট্ৰলি বেগ আৰু এইপিনে এটা আছে পলিথিন চলিথিন আৰু এইকেইটা পিন্ধিব লাগিব এতিয়া চাৰ্জ এটা ল'ব লাগিব ভৰাই বাকী মোৰ কাম শেষ এতিয়া চ' গাইজ ডমেটিৰ পৰা কিয় গৈ আছোঁ কি কাৰণত নাই ওলাই দিলে মোক সেইখিনি কথা পাতিম পিছত মানে এতিয়া বৰ্তমান টাইম নাই এতিয়া বাছ এইটো কথা কৈ দিওঁ যে মই গৈ আছোঁ ফৰিদুলৰ ৰুমত মানে এইবিলাক চব লৈ পেলাই তাৰ ৰুমলৈকে যাব লাগিব সেইকাৰণে অলপ সোনকালে গৈ তাৰ ৰুমত বস্তুখিনি থৈ কিনি মই বাহিৰে ডিউটিলৈ যাব লাগিব চ' বাকীখিনি কথা আমি তাৰ ৰুমতে পাতিম তো ব'লক এতিয়া তলত যি ফৰ্মেলিটিছ আছে পূৰা কৰি লওঁ চাইন টাইন মাৰি ধুনীয়াকৈ ওলাই যাওঁ আৰু গাইজ লগত এজন লোৱা যাব মানে ৰুমমেট চ' ব'লক এনে এইবিলাক বস্তু অকলে লৈ যাব নোৱাৰিম বহুত বেছি হৈ গ'ল চ' ব'লক আৰু মনটো বেয়া লাগি আছে মানে প্ৰায় 1.5 বছৰ কাল ইয়াত থাকিলোঁ ডমেটিখনত মই কৈছোঁ নহয় নম্বৰ 1 ডমেটি হয় মানে এনেকুৱা হোষ্টেল মই দেখা নাই মইতো হোষ্টেলত কেতিয়াও থকা নাই ফাৰ্ষ্ট টাইম এইটো এক্সপিৰিয়েঞ্চ হৈছে আৰু বহুত ভাল এক্সপিৰিয়েঞ্চ মানে বেলেগ হোষ্টেলৰ নিচিনা নহয় মই আপোনাক আগতো ভিডিঅ' এটাত কৈছোঁ যে চবতকৈ ভাল বুলি ক'লে এখনেই চাওক এই গোটেই ৰুমটোত মই অকলে আছিলোঁ ওপৰত যদি আহিলে ল'ৰা এজন থাকিল হয় আৰু কি লাগে ফেচিলিটি মই য'ত গৈ আছোঁ ফৰিদুলৰ ৰুমত তাতো ইমানখিনি মানে সুবিধা নাই চাগে কিন্তু কিছুমান কাৰণ থাকে কম পিছত আপোনালোকক কি কাৰণ বাকী চবকে এৰি থৈ যাবলৈ মনটো অলপ বেয়া লাগিছে একো নাই দিয়ক যাবতো লাগিবই তো গাইজ ব'লক বাহিৰলৈ ওলাই যাওঁ আৰু ফৰিদুলৰ ৰুমলৈ গৈ থাকোঁ ব'লক खत्म लास्ट विदाई क्योंकि तुमको कमजोरी हो गई है कैसे लेके जाऊंगा यार बहुत दुखी हूँ मैं यार ये तेरी टोपी आ रही है तुम लोग अभी हैं ये तेरी टोपी है नहीं ये फरीद का है नया टोपी तो मस्त रहे ना तुम लोग यार डमेटी में खाने बने कभी आ जाना यार চ' গাইজ আহি পাই গ'লোঁ ফৰিদৰ ৰুম আৰু পিঠি চিঠি ভিজি শেষ মানে এই এনেকুৱা ৰ'দত জেকেটটো পিন্ধি লৈছিলোঁ লগৰ জেগা নাছিলে ত' এতিয়া ডিউটি যাওঁ দেৰি হ'ব আহি পেলাই লগ পাই আছোঁ তো সেই গাইজ আহি গ'লোঁ মানে হাজিৰাটো লগাই থৈ আৰু ফৰিদৰ ৰুমত আছেই যিহেতু কিবা এটা লৈ যাওঁ মানে খাবৰ কাৰণে এই দোকানখনলৈ গৈ আছোঁ আৰু ৰাস্তাটো এবাৰ চাওকচোন কেনেকুৱা ধূলি বালি ভৰা মানে তো বলক কিবা এটা লৈ পেলাই জল্দি যাওঁ গাইজ পাই গ'লোঁ ৰুম আহি আৰু এইটো চাওক দোকানখন খুলিয়েই শুবলৈ দৌৰিছে চ' কিবা কিবি আনিছোঁ খাই লওঁ আৰু গাইজ এতিয়ানো কি ভিডিঅ' বনাম ৰাতি 1 বাজিছে মানে ৰাতিপুৱা লগ পাই আছোঁ এতিয়া গুড নাইট গাইজ The next day. তো গাইজ গুড মৰ্ণিং ৰাতি ধুনীয়াকৈ আহি পালোঁ ইয়াৰ ৰুম বহি লওঁ প্ৰথম আৰু ইয়াক জগাই ল'লোঁ বিচনা চিচনাও মানে ভাজ চাজ কৰি ল'লোঁ আৰু ৰাতিপুৱা
সুন্দৰ একাপ লাল চাহৰ লগত আপোনালোকক গুড মৰ্ণিং জনাইছোঁ। আৰু মেইন কথাটো হৈছে মানে ডমেট টিপোৱা মোক ওলাই খেদালে নেকি। চ' গাইজ নহয় বাৰু, ওলাই পঠোৱা নাই, কিয়নো ওলাই পঠাব হয়নে, মই জানো কিবা কৰিছোঁ, জগ লগাইছোঁ জানো, নাই নহয়। চ' মই নিজে আহিছোঁ, নিজে যদি ওলাই আহিলোঁ ইমান ধুনীয়া এখন ডমেটিৰ পৰা, কিবা নহয় কিবা এটা কাৰণ আছে, কি কাৰণ আছে কৈ আছোঁ। অকণমান চাহটো ঠাণ্ডা হৈ যাব ৰখিব। তো গাইজ মেইন কথাটো হৈছে ওলাই অহাৰ কাৰণটো, এইটো হৈছে ফেব্ৰুৱাৰী মাহ, মাৰ্চৰ পৰা হয়তো ৰোজা আৰম্ভ হৈ যাব। আৰু দূৰত থাকিলেও ধৰ্মটোতো পাহৰিব নোৱাৰি। মেইন কথা যোৱা বছৰ ৰাখিছিলোঁ, মানে ওচৰত এজন ছাৰ আছিলে, তেওঁৰ ৰুমতে কিবা কৰি কেনে যিমানখিনি পাৰোঁ সিমানখিনি ৰাখিছিলোঁ। কিন্তু এইবাৰ ছাৰজনো নাই আৰু ৰোজাটো নাৰাখিলে মনটো ভাল লাগি নাথাকে। তাকে মেইন কাৰণ সেইটো যে ৰোজা মাহ আহি আছে, সেইটো কাৰণে মই ৰুমত চিফ্ট হৈছোঁ যাতে চেহেৰি মানে ভাতটো নিজে বনাই মেলি ভালকৈ খাব পাৰোঁ। আৰু 2 নম্বৰ কাৰণটো হৈছে তাত খানাটো ভাল পোৱা নাযায়। গুজৰাটী খানা যি মছলা দিয়ে মানে কি ক'ম আৰু, বেমাৰ হ'ব আৰু লাহে লাহে। সেইকাৰণে নিজে বনাই কিনি খাব লাগিব, সেইকাৰণে ইয়াত আহিছোঁ। আৰু এটা মেইন কাৰণ হৈছে মই আহিম বুলি ভাবিয়ে আছিলোঁ, তাৰোপৰি ইয়াত মানে আৰু এজন ল'ৰা আছিলে, সি মানে বেলেগ বন্ধুৰ লগত শ্বিফ্ট হ'ল। চ' একেটাই আৰু, যদি খালী হৈ গ'ল ৰুমটো, আৰু মোৰো অহা মাহৰ পৰা ৰোজা আৰম্ভ হ'বলৈ হৈ আছে, আৰু লগতে ফৰিদিলো আছে ৰুমতে, গোটেইখিনি মানে চাই মেলি দুয়োটাই যোৱা দেওবাৰে আলোচনা কৰিলোঁ আৰু আহি কেনে সোমাই গ'লোঁ। আৰু একো নাই, হোষ্টেলতকৈ অকণমান পইচা খৰচ বেছি হয়, কিন্তু উপায় নাই, মানে নিজৰ দেহটো যদি ঠিক থাকে বাকী চব গুড, অল ৰাইট। চ' সেইকাৰণেই মানে ৰুমটো চেঞ্জ কৰিলোঁ। মানে হোষ্টেলখন বঢ়িয়া, আপোনালোকে যদি আহে, মই আগৰ ভিতৰতো কৈছোঁ, আপোনালোকে কৃষ্ণা ডৰমেট্ৰি চ'জ কৰিব। বাকী অলপ বেয়া লাগিছে কিন্তু লগৰকেইটাক এৰি থৈ অহাৰ কাৰণে, বাকী একো নাই। ऑल राइट गाइस, बाकी सब बढ़िया है, जीवन एकदम मस्त काट रही है, जीवन की गाड़ी धक्का दे दे के आगे लेके जा रहा हूँ। बाकी ऑल गुड, মানে এতিয়া খানা বনাব লাগিব। যদি ভিডিঅ'টো চাই পেলাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবখিনি কৰি দিব। আৰু লগ পাম এটা নতুন সুন্দৰ ব্লগৰ সৈতে, তেতিয়ালৈ বাই বাই গাইজ, জয় আই অসম, বাই বাই।